হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গীতাঞ্জলি মাইণ্ডলৈ। আহক আপোনালোকক মই দেখুৱাই আছোঁ এগৰাকী মহিলা যিয়ে বান্দৰক কল দি ভাল পায়। এচক মহিলাগৰাকী কেনেকৈ বান্দৰক কল দি আছে আপোনালোকে দেখিছেনে? এই মানুহগৰাকী নুমলীগড় বাবা থানলৈ অহা মাত্ৰকে গৰু, ছাগলী, বান্দৰ গোটেইখিনি জুম পাতি ধৰেহি আৰু এনেকৈ মানুহগৰাকীয়ে কল আৰু অন্য খাদ্যবস্তু আনি বান্দৰকে ধৰি গৰু, ছাগলীক খাবলৈ দিয়ে। এইকেইটাক দি দিয়া সিহঁতক দিয়া, হাতে হাতে দিয়া না। এইটো আহিছে বান্দৰকেইটাক কেনেকৈ হাতে হাতে কল লয় চাওকচোন, কি ধুনীয়া লাগিছে বাৰু। যাবই মানে দিয়া মই মাতি আনি দি দিওঁ দিয়া, মই দুটামান দিওঁ। মানুহগৰাকীৰ পৰা কল কেইটামান লৈ ময়ো কল কেইটামান দি চালোঁ বান্দৰক। বান্দৰে নলৈ গৰুহে খাবলৈ আহিছে মোৰ ওচৰত। এয়া চব কল খাইছে, কি ধুনীয়াকৈ লৈছে। মানুহগৰাকীৰ মতে দুঠেঙীয়াক উপকাৰ বা সহায় কৰাতকৈ চাৰিঠেঙীয়াক উপকাৰ বা সহায় কৰাটো ভাল বুলি তেওঁ গণ্য কৰে। সেয়েহে তেওঁ মন্দিৰ বা অন্য ঠাইলৈ গৈ এনেদৰে জীৱ জন্তুক খাদ্য যোগান ধৰি থাকে মাজে মাজে। ইয়াৰ পূৰ্বেও তেওঁ এই স্থানলৈ আহিছিল আৰু বান্দৰসকলক খাদ্য যোগান ধৰিছিল আৰু মাজে মাজে আহি থাকিম বুলিও তেওঁ কৈছে। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্লিজ লাইক এটা দি দিব। থেংক ইউ।